হেল্ল' দোস্ত, বৰ্তমান দেশৰ পৰিস্থিতিৰ বিষয়ে আপোনালোক সকলোৱে জ্ঞাত। কিছুমানে নিজৰ চাকৰি হেৰুৱাইছে, কিছুমানে বিজনেছত লছ খাই ঘৰত এনেই বহি আছে, আৰু আমাৰ নিচিনাই কিছুমানে অনলাইন কাম কৰি এই বেয়া সময়তো এটা ধুনীয়া ইনকাম জেনেৰেট কৰি আছে। সেয়েহে কেৱল ইউটিউবত ভিডিঅ' চাই এণ্টাৰটেইনমেণ্ট হোৱাৰ উপৰিও আপুনি নিজৰ এটা ইউটিউব চেনেল খুলি কেনেদৰে দিনটোৰ মাত্ৰ 2 ঘণ্টা সময় দি এটা ধুনীয়া ইনকাম জেনেৰেট কৰিব পাৰে তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম। আশা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকল নতুন ভিউৱাৰ্ছে আমাৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে, আমাৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই লয় তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ। তেন্তে আহক আজিৰ ভিডিঅ'টো আমি ভালদৰে আৰম্ভ কৰোঁ। ইউটিউবত 2 বছৰৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'বলৈ হ'লে ইউটিউবত ভিডিঅ' আপলোড কৰি টকা ইনকাম কৰাটো ইমান সহজো নহয়। কিন্তু যদি আপুনি কিবা এটা কাম কৰিম বুলি মনত জিত বান্ধি লয়, তেতিয়াহ'লে সেই কামটো কৰিবৰ বাবে আপোনাক কোনেও বাধা দিব নোৱাৰে, আৰু পৃথিৱীত নোৱাৰা কাম একোৱেই নাই। যদি আপুনি ইউটিউবত ধুনীয়া ধৰণৰ ভিডিঅ' আপলোড কৰি টকা ইনকাম কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ বাবে এটা ভাল খবৰ আছে। ইউটিউবে কেইদিনমান আগতে শৰ্টছ নাম দি এটা ধুনীয়া ভিডিঅ' আপলোড কৰিব পৰা ছিষ্টেম লঞ্চ কৰিছে, য'ত আপোনালোকে 15 ছেকেণ্ডৰ পৰা 1 মিনিটৰ ভিতৰত যিকোনো ধৰণৰ ভিডিঅ' যিকোনো টপিকত আপলোড কৰি আপোনালোকে ধুনীয়া টকা এটা ইনকাম কৰিব পাৰিব। আমাৰ অসমত শৰ্টছ ভিডিঅ' চোৱা ট্ৰেণ্ডটো বেছিকৈ আপগ্ৰেড হোৱা নাই, আৰু আমাৰ অসমত ভাল টপিকৰ ওপৰত শৰ্টছ ভিডিঅ' বনোৱা একো চেনেলো নাই। সেয়েহে শৰ্টছ ভিডিঅ' বনোৱাৰ বাবে এয়া আপোনালোকৰ বাবে এটা গুড অপৰচুনিটি। আপোনালোকে শৰ্টছ ভিডিঅ' কেনেকৈ বনাব, কি টপিকৰ ওপৰত শৰ্টছ ভিডিঅ' বনালে আপোনালোকৰ ভিউজ বেছিকৈ আহিব তাৰ বিষয়ে যদি নাজানে, মোক ইনষ্টাগ্ৰামত এবাৰ মেছেজ কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰামৰ একাউণ্টটো হ'ল পাৰ্থছ টল্কছ। আপোনালোকে ইনষ্টাগ্ৰামত পাৰ্থছ টল্কছ বুলি চাৰ্চ কৰি মোক এবাৰ ফ'ল' কৰি আপোনালোকৰ প্ৰশ্নবোৰ মেছেজ আকাৰে মোক জনাব পাৰে। মই আপোনালোকৰ মেছেজবোৰৰ উত্তৰবোৰ ভালদৰে দিবলৈ চেষ্টা কৰিম। মোৰ এই চেনেলটোতো মই ধুনীয়া ধুনীয়া টপিকৰ ওপৰত প্ৰায় 90টা শৰ্টছ ভিডিঅ' আপলোড কৰিছোঁ, আৰু আগলৈ মই ধুনীয়া ধুনীয়া টপিকৰ ওপৰত এই চেনেলটোত শৰ্টছ ভিডিঅ' আপলোড কৰি যাম। আৰু সেয়েহে আপোনালোকে যাতে মোক ছাপোৰ্ট কৰি যায় তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম। কিন্তু আপোনালোকে মোৰ ভিডিঅ'বোৰ চালেই গম পাব যে বৰ্তমানলৈ মোৰ ভিডিঅ'বোৰত বেছিকৈ ভিউজ অহা নাই। ইয়াৰ কাৰণ হ'ল আমাৰ অসমৰ মানুহে বেছিকৈ শৰ্টছ ভিডিঅ' চোৱা হোৱা নাই, কিন্তু আমাৰ অসমত এই ট্ৰেণ্ডটো আহোঁতে আৰু বেছি দিন নালাগে। সেয়েহে যিকোনো কাম এটা কম্পিটিশ্যন কম থাকোঁতে যদি আপোনালোকে কৰিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে কামটোত ছাকচেছ ৰেট বহুত বেছি। কাৰণ আমাৰ অসমত যেতিয়া ইউটিউব চেনেল নতুনকৈ গ্ৰ' হ'বলৈ আৰম্ভ কৰিছিল, তেতিয়া আমাৰ যিসকল ইউটিউবাৰে ধুনীয়া ধুনীয়া টপিকৰ ওপৰত ভিডিঅ' আপলোড কৰিছিল, সেইসকলৰ বেছিভাগেই বৰ্তমান সফল ইউটিউবাৰ, আৰু সেইসকলৰ বেছিভাগেই বৰ্তমান সময়ত ভাল এটা ইনকাম কৰি আছে। সেয়েহে আপোনালোকে কম্পিটিশ্যন কম থাকোঁতেই শৰ্টছ ভিডিঅ' বনাবলৈ আৰম্ভ কৰক। কি ভিডিঅ' আপলোড কৰিব লাগে, কেনেদৰে শৰ্টছ ভিডিঅ' বনাব লাগে আপোনালোকে যদি নাজানে, মোক ইনষ্টাগ্ৰামত মেছেজ এটা কৰিব, মই আপোনালোকক সকলোবোৰ ক্লিয়াৰ কৰি দিম। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।